ডাঙৰ খবৰ বিশ্বত আকৌ এবাৰ তৃতীয় বিশ্বযুদ্ধৰ ৰূপমুকনি উঠা পৰিলক্ষিত হৈছে। এবাৰ ইজৰাইলৰ ওপৰত ধাৰাবাহিকভাৱে আক্ৰমণ কৰিছে হিজবুল্লাহৰ তৰফৰ পৰা আৰু হিজবুল্লাহৰ আক্ৰমণত এক প্ৰকাৰ তছনছ হৈ পৰিছে ইজৰাইলৰ কেইবাটাও প্ৰান্ত। বৰ্তমান মুহূৰ্তত কেনেধৰণৰ পৰিৱেশে বিৰাজ কৰিছে এই মুহূৰ্তত জনাই আছো। ইজৰাইলৰ ওপৰত ভয়ংকৰ আক্ৰমণ লেবাননৰ হিজবুল্লাহৰ। উত্তৰ ইজৰাইলৰ কিৰিয়াত শ্বেমনা চহৰত ধাৰাবাহিক আক্ৰমণ কৰিছে হিজবুল্লাহ। নিশা প্ৰায় 40টা ৰকেটেৰে ধাৰাবাহিক আক্ৰমণ কৰিছে আৰু ঘটনাক লৈ উদ্বিগ্নতা প্ৰকাশ কৰিছে IDF-এ। ইজৰাইলৰ আক্ৰমণৰ প্ৰতিশোধ লৈ কেইবা ঘণ্টাও আক্ৰমণ চলোৱা হৈছে। মঙলবাৰে হিজবুল্লাহৰ কেইবাটাও ঘাটিত আক্ৰমণ কৰিছিল IDF-এ। তাৰ পাছতেই প্ৰতিশোধ ল'লে সন্ত্ৰাসবাদী সংগঠন হিজবুল্লাহ। ইজৰাইলৰ ওপৰত ভয়ংকৰ আক্ৰমণ লেবাননৰ হিজবুল্লাহৰ। উত্তৰ ইজৰাইলৰ কিৰিয়াৰ শ্বেমনা চহৰত ধাৰাবাহিকভাৱে আক্ৰমণ কৰিছে। নিশা প্ৰায় 40টা ৰকেটেৰে ধাৰাবাহিক আক্ৰমণ চলোৱা হৈছে আৰু ঘটনাক লৈ ইতিমধ্যে উদ্বিগ্নতা প্ৰকাশ কৰিছে ইজৰাইল ডিফেন্স ফৰ্চে। মঙলবাৰে হিজবুল্লাহৰ কেইবাটাও ঘাটিত আক্ৰমণ কৰিছিল IDF আৰু তাৰ পাছতেই প্ৰতিশোধ ল'লে এবাৰ সন্ত্ৰাসবাদী সংগঠন হিজবুল্লাহ। এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছোঁ। দৃশ্যাংশ আহি পৰিছে এই মুহূৰ্তত। আমি পোনে পোনে দৃশ্যাংশ দেখুৱাম। নিশা প্ৰায় 40টা ৰকেটেৰে ধাৰাবাহিক আক্ৰমণ কৰিছে। এয়া দৃশ্যাংশটো লক্ষ্য কৰক। আমি এম্বিয়েন্সৰ সহায়ত এই মুহূৰ্তত দৃশ্যাংশ দেখুওৱাৰ চেষ্টা কৰিম। זה לא מלחמה, אנחנו לא במלחמה. זיקוקי! זה לא מלחמה, אנחנו לא במלחמה. זיקוקי! এই মুহূৰ্তত দৃশ্যাংশসমূহ দেখুৱাই আছো। যিহেতু ইজৰাইলৰ ওপৰত আক্ৰমণৰ প্ৰতিশোধ লৈ কেইবা ঘণ্টাও আক্ৰমণ কৰা হৈছে। আমি ফুল ভিজুৱেল আকাৰে দৃশ্যাংশটো দেখুওৱাৰ চেষ্টা কৰিম। মঙলবাৰে হিজবুল্লাহৰ কেইবাটাও ঘাটিত আক্ৰমণ কৰিছিল ইজৰাইল ডিফেন্স ফৰ্চ আৰু তাৰ পাছতেই প্ৰতিশোধ ল'লে সন্ত্ৰাসবাদী সংগঠন হিজবুল্লাহ। আমি যদি সম্ভৱ হয় ফুল স্ক্ৰীণত দৃশ্যাংশটো লোৱাৰ চেষ্টা কৰিম। ইজৰাইলৰ ওপৰত ভয়ংকৰ আক্ৰমণ কৰিছে লেবাননৰ হিজবুল্লাহ। উত্তৰ ইজৰাইলৰ কিৰিয়াত শ্বেমনা চহৰত ধাৰাবাহিক আক্ৰমণ কৰা হৈছে। দৃশ্যাংশত লক্ষ্য কৰক।
במלחמה, אנחנו לא במלחמה. আমি পুনৰবাৰ ফুল প্লেটত ডাঙৰ খবৰটো জনাৰ চেষ্টা কৰিম। ঘটনাক লৈ ইতিমধ্যে IDFৰ তৰফৰ পৰা উদ্বিগ্নতা প্ৰকাশ কৰা হৈছে। ডাঙৰ খবৰ, ইজৰাইলৰ ওপৰত ভয়ংকৰ আক্ৰমণ কৰিছে লেবাননৰ হিজবুল্লাই। উত্তৰ ইজৰাইলৰ কিৰিয়াত চেমোনা চহৰত ধাৰাবাহিক আক্ৰমণ কৰিছে হিজবুল্লাৰ তৰফৰ পৰা। নিশা প্ৰায় 40টা ৰকেটেৰে ধাৰাবাহিক আক্ৰমণ। ঘটনাক লৈ ইতিমধ্যে উদ্বিগ্নতা প্ৰকাশ কৰিছে IDFৰ তৰফৰ পৰা। ইজৰাইলৰ আক্ৰমণৰ প্ৰতিশোধ লৈ কেইবা ঘণ্টাও আক্ৰমণ কৰিছে। মঙলবাৰে হিজবুল্লাৰ কেইবাটাও ঘাটিত আক্ৰমণ কৰিছিল IDFে আৰু তাৰ পাছতে প্ৰতিশোধ ল'লে সন্ত্ৰাসবাদী সংগঠন হিজবুল্লাই। ইজৰাইলৰ ওপৰত ভয়ংকৰ আক্ৰমণ লেবাননৰ হিজবুল্লাৰ। উত্তৰ ইজৰাইলৰ কিৰিয়াৰ চেমোনা চহৰত ধাৰাবাহিক আক্ৰমণ কৰিছে। আমি পুনৰবাৰ দৃশ্যাংশৰ মাজলৈ যোৱাৰ চেষ্টা কৰিম।